হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ ইউটিউব চেনেল ইউনিক মাজনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, গতিকে ব'লক। মই আজি এটা বগৰী আচাৰ লৈ আহিছোঁ। প্ৰথমতে বগৰীখিনি মই ভালকৈ ধুই ৰ'দত অকণ শুকুৱাই লৈছোঁ। মই সৰু প্ৰেছাৰ কুকাৰ এটাত বগৰীখিনি থৈ তাত মই অলপ সৰহ পৰিমাণে নিমখ দিছোঁ। নিমখখিনি দিলে বস্তুখিনি ভাল হৈ থাকে। আপোনালোকে প্ৰেছাৰ কুকাৰৰ বাদেও এনেই পাত্ৰ এটাতো আপোনালোকে থ'ব পাৰে, বন্ধ পাত্ৰ এটাত। তাৰপিছত বগৰীখিনি মই নিমখখিনি ভালকৈ লাগি যাবৰ কাৰণে মই অলপ লৰাই দিছোঁ। তাৰপাছত কুকাৰৰ সাফৰটো মাৰি মই 3 দিন বগৰীখিনি থৈ দিম। তাৰপাছত 3 দিনৰ পিছত মই বগৰীখিনি এনেকৈ উলিয়াই ল'লোঁ। এয়া চাওকচোন, বগৰীখিনি ইমান ধুনীয়া কোমল হৈছে, নিমখখিনি ধুনীয়াকৈ সোমাইছে, নিমখত পমি গৈছে বগৰীখিনি। তাৰপিছত মই এই বগৰীত যিহেতু নিমখৰ পানী অলপ হৈ গৈছে, গতিকে পানীখিনি ওলাই যাবলৈ মই এখন ডাঙৰ চেকনিৰে বগৰীখিনি চেকি ল'লোঁ। এয়া মই বগৰীখিনি চেকি লৈছোঁ। আৰু বগৰীখিনি যিহেতু মই অলপ জ্বলা হ'ব, আচাৰটো জ্বলা খাই ভাল লাগে, গতিকে মই কেইটামান জলকীয়াও তাত দি দিছিলোঁ নিমখত। এয়া মই পানীখিনি চেকি লৈছোঁ জোকাৰি পেলাই। এয়া তলত নিমখৰ পানীখিনি পৰি গৈছে। এয়া পানীখিনি টুকা হৈ গ'ল। এতিয়া মই ভালকৈ জোকাৰি বগৰীখিনি এখন মই ষ্টীলৰ কাঁহীত লৈ বগৰীখিনি তাতে মই মেলি দিম। এয়া বগৰীখিনিৰ পৰা পানীখিনি নাইকিয়া হৈ গৈছে। এয়া ধুনীয়াকৈ বগৰীখিনি কোমল হৈ গৈছে, জলকীয়াখিনিও পমি গৈছে। এইখিনি মই এতিয়া ভালকৈ ৰ'দত দিম। এয়া মই ৰ'দত দিছোঁ আৰু মাজে মাজে মই লৰাই দিছোঁ, যাতে পানীখিনি নাইকিয়া হৈ যায়, যিখিনি নিমখৰ পানী আছিলে অলপ শুকাই যায়। এয়া চাওকচোন, বগৰীখিনি ধুনীয়াকৈ 3 ঘণ্টামান ৰ'দত দিলোঁ, ভালকৈ শুকাই গ'ল। এতিয়া মই ইয়াত মছলা দিম। প্ৰথমতে মই সৰিয়হ এচামুচ লৈছোঁ। তাৰপাছত এয়া মই আজৱাইন লৈছোঁ এচামুচ। এয়া মই গোটা জিৰা লৈছোঁ এচামুচ। এয়া চপগুটি এচামুচ। কালজিৰা লৈছোঁ আধা চামুচ। আৰু জলকীয়া লৈছোঁ, শুকান জলকীয়া 3টা। আৰু পাঁচফোৰণ অকণমান লৈছোঁ। এয়াখিনি ভালকৈ মিক্স কৰি লৈছোঁ আৰু এই জলকীয়াৰ মই ঠাৰিকেইডাল আঁতৰাই লৈছোঁ। কাৰণ মছলাখিনি বহুত ভাল হ'ব লাগে, পৰিমাণটো ঠিক হ'ব লাগে, তেতিয়া আচাৰটো খায়ো ভাল লাগে। কেৰাহীত মই এতিয়া অকণমান মছলাখিনি দি গোটেইখিনি অলপ সময় মই 5 মিনিটমান মই ভাজিম। এয়া মই ভাজিছোঁ। তাৰপিছত মই এই ভাজা মছলাখিনি মিক্সিত গুড়া কৰি ল'ম। এয়া মোৰ হৈ গ'ল। চাওক সুন্দৰকৈ মছলাখিনি পিচ হৈ খাইছে। এয়া হ'ল। এতিয়া মই এখন পাত্ৰত মছলাখিনি উলিয়াই ল'ম। মছলাখিনি অলপ লাগি ধৰে, কিন্তু চামুচেদি সেইখিনি আঁতৰাই ল'ব, কাৰণ নহ'লে বহুতখিনি নষ্ট হয় মছলা। এয়া চাওক ধুনীয়াকৈ পিচ খাইছে। অলপ গোটা আছে, কিন্তু গোটাটো থাকিলে বেছি ভাল হয়। যদি অলপ মাজত গোটা থাকে, তেতিয়া খাই বেছি ভাল লাগে আচাৰটো। এয়া মোৰ মছলা ৰেডি হৈ গ'ল। তাত মই যিহেতু ধনিয়া মোৰ গোটা ধনিয়া নাছিল, মই এভাৰেষ্টৰ ধনিয়া গুড়া এচামুচ লৈ লৈছোঁ। আৰু ৰংটোৰ কাৰণে মই এভাৰেষ্টৰ শুকান জলকীয়া গুড়া অলপো 1 চামুচ লৈ লৈছোঁ। এয়া মোৰ মছলা ৰেডি হৈ গ'ল। এতিয়া মই এটা শুকান চৰিয়াত মুচি ল'ব। চৰিয়াটো নহ'লে পানীত থাকিলে আচাৰখিনি বেয়া হৈ যাব। এতিয়া মই
যিহেতু মই মিহলি কৰিব লাগিব, কাঁহীখনত অসুবিধা হ'ব, গতিকে মই বগৰী আৰু জলকীয়াখিনি চৰিয়াটোত লৈ লৈছোঁ, শুকান চৰিয়াটোত। এয়া মই এতিয়া মছলা যিখিনি মছলা গোটাই থৈছিলোঁ সেই মছলাখিনি মই বগৰীখিনিত দি দিম। চৰিয়াটো লৈছোঁ কিয়, চৰিয়াটোত মিহলি কৰিবলৈ বহুত ভাল হ'ব, কাৰণ পাত্ৰটো ডাঙৰ হয়, কাঁহীখনত বহুতেই অসুবিধা হ'ব। তাৰ পাছত মই অলপ নিমখ, বেছি পৰিমাণ নিমখ নিদিব, কাৰণ যিহেতু বগৰীখিনি আমি নিমখতেই থৈ দিছিলোঁ, বেছি নিমখ দিলে বেছি চোকা হ'ব। তাৰপিছত মই অলপ 2 চামুচ মই ৰং গুড়া ল'লোঁ। এতিয়া এইখিনি ভালকৈ মিহলি কৰিম। এয়া মই মিহলি কৰিছোঁ, চাব, খাবলৈ বহুত ভাল লাগে বগৰী আচাৰটো। আৰুতো এতিয়াতো বগৰী ছিজনেই হয়। ইয়াত মই এতিয়া অলপ তেল দিম, মই বেছি তেল নিদিওঁ, প্ৰথমতে অকণমান তেল মই গৰম কৰি ল'ম। এয়া মই তেল অলপ লৈছোঁ, চাওকচোন, বেছি তেল মই দিয়া নাই, কাৰণ সকলোৱে বেছি তেল থাকিলে ভাল নাপায়। এতিয়া সেই তেলখিনি মই অলপ ঠাণ্ডা কৰি ল'লোঁ। ঠাণ্ডা হোৱাৰ পাছত মই আচাৰখিনি ওপৰত দি দিলোঁ। দেখিছেনে আপোনালোকে, মই কিন্তু খুব বেছি পৰিমাণে তেল লোৱা নাই। এয়া চাওক, মই ভালকৈ মিহলি কৰি দিছোঁ চামুচেৰে। এয়া দেখিছে, সেই অকণমান তেলেই চাওকচোন ইমান ধুনীয়া হৈছে। আৰু মছলাখিনি গোন্ধটোৱে বহুত ধুনীয়া হৈ যায়, কাৰণ মই বেছিভাগেই মই গোটা মছলা লৈছোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ মিহলি হৈছে, দেখিছেনে? সেই অকণমান তেলতে সকলোবিলাক মছলা মিহলি হৈ গৈছে, বগৰীত লাগি গৈছে। তাত মই এতিয়া একেবাৰে বেয়া নহ'বলৈ, যিহেতু মই অলপ দিন ৰাখিম আচাৰখিনি, মোৰ ঘৰত খোৱা মানুহ খুব বেছি নাই, গতিকে মই তাত অকণমান বগা ভিনেগাৰ দি দিছোঁ, এচামুচ। তাৰপিছত এনেকৈ লৰাই দিছোঁ। এয়া চাওক, ভালকৈ লৰাব, ভালকৈ লৰালেহে মছলাখিনি মিহলি হ'ব। এয়া হৈছে, এইখিনি ধুনীয়াকৈ মিহলি হৈ গৈছে, চাওকচোন, সুন্দৰকৈ মিহলি হৈ গৈছে। এয়া মোৰ আচাৰ হৈ গ'ল। এই আচাৰখিনি আপোনালোকে 2 দিন ৰ'দত দিব, তেতিয়া ভাল হ'ব। এয়া চাওক, কেনেকুৱা হৈছে বাৰু আচাৰখিনি, আপোনালোকে কমেণ্ট বক্সত মোক জনাব। এয়া চাওক, ইমান ধুনীয়া হৈছে আচাৰটো। আৰু বগৰীখিনিত আচাৰখিনি খুব মানে মছলা, মই এটা চিচাৰৰ বৈয়াম লৈছোঁ, চিচাৰৰ বৈয়ামত ভৰালে আচাৰটো ভাল হৈ থাকে। আৰু মুচি দিছোঁ যাতে অকণো পানী লাগি নাথাকে। এয়া মই বৈয়ামটোত আচাৰ 2 দিন ৰ'দত দিয়াৰ পাছত আচাৰখিনি মই বৈয়ামত ৰাখি দিছোঁ। আৰু যিখিনি নধৰিলে মই সেইখিনি বেলেগ টেমা এটাত ৰাখিম। এয়া আচাৰখিনি দেখিবলৈ বহুত ভাল হৈছে। যিহেতু মই কম তেল দিছিলোঁ, কাৰণ তেলটো নিজৰ কথা, পাৰিলে পিছত দিব। এয়া মই তাৰপাছত অকণমান দেখাই দিছোঁ আপোনালোকক। যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে কেঁচা তেল দিব, গৰমাই নল'ব, কেঁচা তেল। যাৰ যিটো প্ৰয়োজন হয় সেইমতে আপোনালোকে তেল দিব পাৰিব। এয়া চাওক, মোৰ আচাৰ হৈ গ'ল। এয়া চাওক, বহুত সহজে মই আচাৰটো তৈয়াৰ কৰিলোঁ। আপোনালোকেও বনাই চাবচোন, কেনেকুৱা পায় মোক জনাব। আৰু মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। নমস্কাৰ।